নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাতৃভাষা বিষয়ৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত ভক্ত প্ৰহ্লাদ নামে এটি পাঠ আছে। তোমালোকে সকলোৱে প্ৰহ্লাদৰ নাম নিশ্চয় শুনিছা। প্ৰহ্লাদ হ'ল দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। যিহেতু দৈত্যসকল হৰি বিৰোধী আছিল, কিন্তু সেই দৈত্যকুলত জন্ম লাভ কৰিও প্ৰহ্লাদ আছিল সাংঘাতিক হৰিভক্ত। এই পাঠটিৰ জৰিয়তে আমি প্ৰহ্লাদক পুনৰবাৰ নিষ্ঠা আৰু বিনয়ৰ প্ৰতিমূৰ্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। পাঠটো অভিনয়ৰ জৰিয়তে আমি আলোচনা কৰিম। প্ৰথম দৃশ্যত জ্যেষ্ঠ ভাতৃ আৰু প্ৰহ্লাদৰ মাজত কথোপকথন হৈছে। জ্যেষ্ঠ ভাতৃ, কি ভাৱত তন্ময় হৈ আছ প্ৰহ্লাদ? তোমাৰ কাষত মই আহি ৰৈছোহি, তুমি গমেই পোৱা নাইনে? প্ৰহ্লাদ, ক্ষমা কৰিবা ভাতৃবৰ, মই এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিলোঁ। ভাতৃ, কি কৈছা? হৰিৰ মহিমা? তুমি জানানে আমাৰ দৈত্য বংশৰ লোকে চিৰবৈৰী হৰিৰ নাম স্মৰণ কৰাটো অপৰাধ? প্ৰহ্লাদ, সত্যক স্বীকাৰ কৰা কাৰ্য কেতিয়াও অপৰাধ হ'ব নোৱাৰে ভাতৃবৰ। এই ত্ৰিভুৱনৰ গৰাকী ন্যায়ৰ প্ৰতিমূৰ্তি হৰিৰ মহিমা স্মৰণ কৰা কাৰ্য কোনো পধ্যেই অনুচিত বুলিব নোৱাৰে। ভাতৃ, মই এক উচিত বুলি অভিহিত কৰিব নোৱাৰোঁ। আমাৰ পিতৃ দৈত্যৰাজেহে ইয়াৰ সন্দৰ্ভত মতামত ব্যক্ত কৰিব। প্ৰহ্লাদ, পিতৃপুৰুষক উপহাস কৰি কথা কোৱাৰ ধৃষ্টতা মোৰ নাই, কিন্তু পিতৃ প্ৰদৰ্শিত পথ যদি শুদ্ধ নহয়, তাক কিন্তু মুকলিকৈ কোৱাৰ সাহস মোক পৰমজনাই প্ৰদান কৰিছে। প্ৰথম দৃশ্য সমাপ্ত। হিৰণ্যকশিপুৰ, এইবোৰ মই কি শুনিছোঁ মহাৰাণী? না বালক প্ৰহ্লাদে হেনো আমাৰ চকুৰ কোটত দাঁতৰ ফলস্বৰূপ হৰিৰ ভজন কীৰ্তন কৰি দৈত্যকুলৰ কলংক সানিছে। মহাৰাণী, এৰা। জ্যেষ্ঠ ভাতৃ, সেই পিতা সেই মাতা প্ৰহ্লাদক হৰিভক্তিৰ অধপতিত পথৰ পৰা সময় থাকোঁতেই ঘূৰাই আনক, নহ'লে সি এদিন কুলৰ কলংক স্বৰূপ হ'ব। মহাৰাণী, জলাজুইত ঘিউ ঢালিব নালাগে। প্ৰহ্লাদৰ কুলবৈৰী অৱস্থাত আমি সকলোৱে চিন্তিত। পাৰিলে তোমাৰ পিতাৰাক এই বিষয়ে দিহা পৰামৰ্শ দিয়া, যাতে প্ৰহ্লাদক আমি ইপ্সিত পথলৈ ঘূৰাই আনিব পাৰোঁ। হিৰণ্যকশিপুৰ, কুকৰ্ম কৰি বংশৰ দুৰ্নাম কৰোঁতা প্ৰহ্লাদে নাজানে নেকি মোৰ শহুৰৰ হিৰণ্যক্ষক বৰাহৰূপী বিষ্ণুৱে তাতেৰে খুচি হত্যা কৰিছে। হৰিৰ অন্যস্বৰূপ বিষ্ণু, সেইজন কেৱল মোৰেই শত্ৰু নহয়, সমগ্ৰ দৈত্য বংশৰে চিৰ শত্ৰু। আৰু সেই কথা মই শয়নে সপোনে পাহৰিব নোৱাৰোঁ। মহাৰাজ, মই কি কৰিম মহাৰাজ? হাজাৰ হওক প্ৰহ্লাদ মোৰেই পুত্ৰ, কোনে তাক সুমতি দিব? মই যে নিৰুপায় মহাৰাজ। হিৰণ্যকশিপুৰ, মৰম কৰি কৰি তুমি তাৰ সৰ্বনাশ মাতি আনিছা। তদুপৰি তুমি তাৰ হৰিভক্তিক মনে মনে সমৰ্থন কৰা, সেই কথা মই গম পাইছোঁ। এই কথাই কথা নহয়, প্ৰহ্লাদৰ বিৰুদ্ধে ল'ম মই কঠোৰ পদক্ষেপ। তৃতীয় দৃশ্য আৰম্ভ। খণ্ডামৰ্ক, চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়। তুমি হলা দৈত্য বংশৰ পুত্ৰ, দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়েহে আহা বামানয় শাস্ত্ৰ পঢ়া, য'ত আছে দৈত্য বংশৰ পৰম্পৰাৰ শিকনি অনেক কথা। প্ৰহ্লাদ, নালাগে মহোদয়,
মই বামানয় শাস্ত্ৰ নপঢ়োঁ, কাৰণ ই হৰিভক্তিৰ বিৰুদ্ধ। মই যে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছোঁ। খণ্ডামৰ্ক: অবোধ বালক, উলুৰ লগত বগৰী পোৰাৰ দৰে তোমাৰ কৃতকৰ্মৰ হেতু আমি এতিয়া দৈত্যৰাজৰ শাস্তিৰ মুখামুখি হ'ব লাগিব। তথাকথিত হৰিভক্তিৰ মহিমাৰ পৰা তুমি বিৰত থাকা, নহ'লে জানাই নহয় তোমাৰ পিতৃ দৈত্যৰাজৰ ক্ৰোধাগ্নিয়ে সকলোকে ভস্ম কৰি পেলাব। হিৰণ্যকশিপু: কোনে কাক ভস্ম কৰে খণ্ডামৰ্ক? প্ৰহ্লাদে বাৰু বামানয় শাস্ত্ৰ অধ্যয়নৰ পিনে মতি গতি দিছেনে? খণ্ডামৰ্ক: তাকেই কৈছোঁ দৈত্যৰাজ, প্ৰহ্লাদক বুজাইছোঁ অখাৰ হৰিভক্তিৰ কথা, কিন্তু আপোনাৰ পুত্ৰ নাচুৰ বান্দা কোনো কথাতেই কৰ্ণপাত নকৰে। হিৰণ্যকশিপু: কি প্ৰহ্লাদ, এইবোৰ মই কি শুনিছোঁ জানানে? চিৰ পৈৰী হৰিৰ নাম শুনিলে মোৰ গা বিচাৰি টকা দি ডাকে। এই কাৰ্যৰ পৰা তুমি বিৰত থাকা। প্ৰহ্লাদ: ক্ষমা কৰিব পিতৃদেৱ, আপুনি মোৰ পিতৃ, কিন্তু ত্ৰিজগতৰ পিতৃস্বৰূপ হৰিৰ মহিমাক কোনে অৱজ্ঞা কৰে? মাৰকী বা কাটকী হৰিভক্তিৰ পৰা মোক বঞ্চিত কৰিব নোৱাৰে। হিৰণ্যকশিপু: কি ক'লা? ইমানেই অবাধ্য তুমি? অনতি বিলম্বে এই ভাৱ ত্যাগ নকৰা যদি ভীষণ পৰিস্থিতিৰ তুমি সন্মুখীন হ'ব লাগিব। প্ৰহ্লাদ: সেই ত্ৰিজগতৰ প্ৰতি মোৰ পিতৃৰ এই অবাঞ্ছিত আচৰণৰ বাবে তেওঁক ক্ষমা কৰি দিয়া। তৃতীয় দৃশ্য সমাপ্ত। চতুৰ্থ দৃশ্য আৰম্ভ। হিৰণ্যকশিপু: কোৱা খণ্ডামৰ্ক, কি বাৰ্তা আনিছা? খণ্ডামৰ্ক: বাৰ্তানো কি আনিম দৈত্যৰাজ, আপোনাৰ মতিভ্ৰম পুত্ৰ প্ৰহ্লাদক লৈ আমি বাৰুকৈ চিন্তিত। দিনে ৰাতিয়ে তেওঁ কেৱল হৰিৰ গুণানুকীৰ্তন। হিৰণ্যকশিপু: কি ক'লা খণ্ডামৰ্ক? প্ৰহ্লাদে ধৈৰ্যৰ ৰেখা অতিক্ৰম কৰাইছে আৰু সহ্য কৰা উচিত নহ'ব। ৰাণীক মাতা। মহাৰাজ: মোক মাতিব নালাগে, মই আহিছোঁই। কওক মহাৰাজ, মই কিদৰে আপোনাক সেৱা কৰিব পাৰোঁ? হিৰণ্যকশিপু: মোৰ বাবে কোনো সেৱা আগবঢ়োৱাৰ প্ৰয়োজন নাই। তোমাৰ পুত্ৰই মোৰ অশান্ত। মোৰ বাবে কোনো সেৱা আগবঢ়োৱাৰ প্ৰয়োজন নাই। তোমাৰ পুত্ৰই মোৰ আশাত চেঁচা পানী ঢালি মোৰ আদেশক অমান্য কৰি হৰিভক্তিত নিমজ্জিত হৈছে। এইবাৰ প্ৰহ্লাদক মই নকৰোঁ ক্ষমা। কঠোৰতম শাস্তি মই তাক কৰিম বিধান। মহাৰাজ: আপুনি ইমান বৰ্জপতি হৈছে কিয়? সেইটো আমাৰেই সন্তান। হিৰণ্যকশিপু: সেই বুলি তাক নিজ ইচ্ছামতে কি চলিবলৈ দিম? নহ'ব। তুমি মাতৃ, তুমি বুকুত শিল বান্ধি লোৱা। প্ৰহ্লাদৰ যৱনিকা অনিবাৰ্য। খণ্ডামৰ্ক, মোৰ আদেশ শুনা। সন্ততি দুজনক এতিয়াই মাতা। খণ্ডামৰ্ক: জীৱা আজ্ঞা দৈত্যৰাজ। মহাৰাজ: মহাৰাজ, কথা এটি কওঁ। হিৰণ্যকশিপু: কোৱা মহাৰাজ। কথাটি কয় খং মানে চন্দাল। আপুনি সকলো সময়তে
খঙত নাথাকিব? চন্দ্ৰদয়ৰ বাবে চন্দ্ৰদয়, মহাৰাজৰ জয় হওক। আমাৰ বাবে কিবা আজ্ঞা মহাৰাজ? হিৰণ্যকশিপু, এৰা, তোমালোকে গম পাইছাই চাগৈ ৰাজকুমাৰ প্ৰহ্লাদৰ মতি চন্ন হৈছে। সকলো সময়তে দৈত্যকুলৰ বৈৰী হৰিৰ গুণ কৰিমা গোৱাত মত্ত হৈ থাকে। সেয়েহে মোৰ আদেশ, প্ৰহ্লাদক পাহাৰৰ আটাইতকৈ ওখ শৃংগটোলৈ নি তাৰ পৰা বাগৰাই পেলাই দিয়া হওক। চাওঁ ত্ৰাণকৰ্তা হৰিয়ে তেওঁক কেনেকৈ ৰক্ষা কৰে। চন্দ্ৰদয়, জীৱা আজ্ঞা মহাৰাজ। মহাৰাণী, আপুনি এইবোৰ কি কৰিবলৈ আদেশ দিছে? খণ্ডামৰ্ক, মহাৰাণীয়ে ঠিকেই নিজৰ ভাৱ ব্যক্ত কৰিছে মহাৰাজ। এই নিৰ্মম আদেশ সম্পৰ্কে আপুনি এবাৰ ভাবি চাওক। হিৰণ্যকশিপু, প্ৰহ্লাদ, তুমি নিশ্চয়কৈ বুজিছা এতিয়া তোমাৰ কি দশা হ'ব। শেষবাৰলৈ সুযোগ দিছো, নিজৰ মত পৰিৱৰ্তন কৰা, নহ'লে পাহাৰৰ শিখৰৰ পৰা বাগৰাই দিলে কি অৱস্থা হ'ব তাক মানি ল'বলৈ প্ৰস্তুত হোৱা। প্ৰহ্লাদ, মই প্ৰস্তুত পিতা। সকলো ধৰণৰ বিপদৰ পৰা পৰম পিতাই মোক নিশ্চয় ৰক্ষা কৰিব। হিৰণ্যকশিপু, কি ইমানেই বিশ্বাস? হ'ব তেন্তে, হে ৰাজন্তৰীসকল, শুনা, কেনেবাকৈ যদি পাহাৰৰ পৰা বাগৰাই দিয়াৰ পাছতো প্ৰহ্লাদৰ একো নহয়, তেন্তে জ্বলা জুইত চাপি দিবলৈ কুণ্ঠিত নহবা। জুইত জ্বলাই দিয়াৰ আগতে দঁতাল হাতীৰ হতুৱাই গছ চকাই ল'বা। প্ৰহ্লাদ, পিতৃদেৱ, আপোনাৰ এই ঘোষণা মই নতশিৰেই মানি লৈছোঁ। মই জানো দৈত্যৰাজ পিতৃ মোৰ ৰাখি মাৰে, মোৰ একান্ত ভক্তিৰ শক্তিয়ে সদায় ৰক্ষা কৰিব। কিন্তু হৰিৰ বিৰুদ্ধাচৰণ কৰিলে আপোনাৰ অমংগল বা বিনাশৰ সম্ভাৱনা আছে। হিৰণ্যকশিপু, কি কলা মূৰ্খ? মোৰ বিনাশ? বোধ কৰো কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তু বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় বা ৰাতিও নহয়। সেয়ে মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। মহাৰাণী, তথাপি মহাৰাজ, অতি গৰ্ভ বিনাশৰ কাৰক হ'ব পাৰে। চতুৰ্থ দৃশ্য সমাপ্ত। পঞ্চম দৃশ্য আৰম্ভ। খণ্ডামৰ্ক, দৈত্যৰাজ, সকলো অত্যাচাৰ হেলা ৰঙে গ্ৰহণ কৰি প্ৰহ্লাদে ভক্তিৰ মাহাত্ম্যৰ গৰিমা প্ৰতিপন্ন কৰিছে। সাম্ভাৱ্য মৃত্যুৰ পৰাও বাৰে বাৰে সাৰিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত আপোনাৰ পৰৱৰ্তী আদেশ কি হ'ব মহাৰাজ? হিৰণ্যকশিপু, আদেশ আৰু কি হ'ব? প্ৰহ্লাদৰ হৰিৰ সৈতে মই সমূহ সমৰত লিপ্ত হ'ব বিচাৰো। বাৰু কোৱাচোন প্ৰহ্লাদ, ক'ত লগ পাম তোমাৰ প্ৰভুক? তেওঁৰ সৈতে ময়ো এবাৰ যুঁজি চাব বিচাৰো। প্ৰহ্লাদ, প্ৰভুৰ বিষয়ে এনেধৰণৰ বাক্য নিক্ষেপ নকৰিব পিতৃদেৱ। তেখেত কেৱল মোৰেই প্ৰভু নহয়, সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোতে পৰম পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নাই। আপুনি মোক তিৰস্কাৰ কৰি থকাৰ এই মুহূৰ্তটো স্ফটিক স্তম্ভৰ মাজত থাকি তেখেতে মোলৈ চাই মিচিকি হাঁহি আছে।
আপুনি দিব্যদৃষ্টিৰে লক্ষ্য কৰিলে নিজেও দেখিব। হিৰণ্যকশিপু কি গছত গৰু উঠাৰ লেখীয়া কথা কৈছা প্ৰহ্লাদ? এই স্ফটিক স্তম্ভৰ মাজত তোমাৰ প্ৰভু হৰি লুকাই আছে। ভয়তে চাগে থৰ কাচুতি হেৰুৱাই তাৰ মাজত লুকাইছেহি। আজি তোমাৰ প্ৰভুৰ নিষ্ঠাৰ নাই, কিবা এটা হবই। হেৰাচন্তৰি, মোৰ বিশাল গদাটো আনা, তাৰে স্ফটিক স্তম্ভ ভাঙি হৰিক কুলিয়াই আনি ভাতৃ হত্যাৰ প্ৰতিশোধ লওঁ। এই বুলি তেওঁ সিংহাসনৰ পৰা নামি হাতৰ গৰেৰে স্ফটিক স্তম্ভটোৰ প্ৰথমে কোবালে, তাৰপিছত প্ৰচণ্ড শক্তিৰে গোল মাৰি স্তম্ভটো ভাঙি পেলালে। চূৰ্ণীকৃত স্তম্ভৰ মাজৰ পৰা ওলাই আহিল আধা মানুহ আৰু আধা সিংহ আকৃতিৰ এটি ৰূপ, নৰসিংহ, যি বিষ্ণুৰ অন্য এক ৰূপ বা অৱতাৰ। আবিৰ্ভূত নৰসিংহৰ তৰ্জন গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈ মূৰ্ছাপ্ৰায় হ'ল। হিৰণ্যকশিপুৰক সামান্য এক পতংগৰ দৰে ধৰি নৰসিংহই নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিলে। ৰাজমহলকে ধৰি উদ্যান আৰু কাষৰীয়া ঠাইসমূহ নৰসিংহৰ গৰ্জনত ভূমিকম্পত ধৰণী কপাৰ দৰে কঁপি উঠিল। প্ৰহ্লাদ হৰিৰ বিৰুদ্ধাচৰণ এয়াই অনিবাৰ্য পৰিণতি। অন্যায় আৰু অহংকাৰ কৰাৰ বাবে আজি আমাৰ পিতৃ দেৱতাৰ কৰুণ দশা হ'ল। সেই হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ সকলো দুখ মাৰ্জনা কৰক প্ৰভু। আৰ কাপুৰ পৰিব পঞ্চম দৃশ্য সমাপ্ত। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে ভক্ত প্ৰহ্লাদ নামৰ পাঠটি অভিনয়ৰ মাধ্যমেৰে আলোচনা কৰিলোঁ। তোমালোকে এই পাঠটোৰ যি অন্তৰ্নিহিত ভাৱ, এই ভাৱসমূহ নিজেই অনুভৱ কৰিবলৈ চেষ্টা কৰিবা আৰু কিতাপত থকা পাঠটো নিজেও এবাৰ ভালদৰে পঢ়িবা। ঠিক আছে, আজিলৈ তেনে ধন্যবাদ।